নমস্কাৰ গুড মৰ্নিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ ঘৰত গেষ্ট আহিছে এগৰাকী, মই আপোনালোকক চিনাকি কৰাই দিম। চ' যেতিয়া গেষ্টগৰাকী আহিলে হয়তো আপোনালোকে বহুতে চিনিও পায়, কিছুমানে চিনি নাপায়, মই চিনাকি কৰাই দিম বাৰু। চ' সেই গেষ্টগৰাকী আহোঁতে মই ভাবিলোঁ আজি মোৰ ভ্লগটো অলপ ইণ্টাৰেষ্টিং কৰিম আৰু সেই বাজনীৰ লগতে মই কৰিম। গতিকে মই আপোনালোকৰ লগতে চিনাকি কৰাই দিব ওলাইছোঁ এই গেষ্টগৰাকী। কৈছিলোঁ ন যিগৰাকী গেষ্ট আহিছে আমাৰ ঘৰত আজি, চ' মই আপোনালোকৰ চিনাকি কৰাই দিম। আৰু সেইগৰাকী হৈছে binita saikia, বা এগৰাকী পেছাত মানে প্ৰফেশ্যনেলি ছিংগাৰ হয়, খুব ভাল গান গাই বাই। আৰু মই বাৰ লগত এটা গান কৰিছোঁ ধ্ৰুৱকাশ্যপৰ লগত উmal abex গানটো, হয়তো আপোনালোক কিছুমানে চাইছে কিছুমানে চোৱা নাই। আৰু যিগৰাকীয়ে চোৱা নাই মই তলত লিংকটো দি দিম, আপোনালোকে তাতে গৈ ক্লিক কৰিলে গম পাব। গতিকে বা আপোনাক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। কিবা কওক। নমস্কাৰ, কি ক'ম, ডলি চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। বা আজি আমি এটা আপোনাৰ লগত গেম খেলিম বুলি ভাবিছোঁ। চ' সদায় মোৰ ভ্লগবিলাক ট্ৰেভেল ৰিলেটেড হয় বা এনেকুৱা মোৰ শ্বুটিঙৰ হয়। গতিকে আজি অকণমান বেলেগ ডিফাৰেণ্ট দিওঁ বুলি ভাবিলোঁ। গতিকে আজি আপুনি ৰেডি নে মোৰ লগত মোৰ ব্লগটোৰ লগত জড়িত হ'বলৈ? এতিয়া অলপ ইণ্টাৰেষ্টিং কৰোঁ বুলি ভাবিলোঁ। সদায় যিহেতু মোৰ ব্লগটো অলপ ট্ৰেভেল ৰিলেটেড বা শ্বুটিং ৰিলেটেড হয়, গতিকে আজি মই ভাবিলোঁ বাৰ লগত এটা গেম খেলিম। তো গেমটোৰ কাৰণে অলপমান মানে গেমটো হ'ল হুইস্পাৰিং চেলেঞ্জ। বাৰ কাণত থাকিব, হয়তো বহুতে জানে, বাৰ কাণত থাকিব হেডফোনছ পূৰা ফুল ভলিউমত, এণ্ড মই কিবা এটা ক'ম সেইটো বাই গেছ কৰিব লাগিব। তাৰ আগত যিহেতু বা এগৰাকী ছিংগাৰ হয়, সকলোৱে হয়তো বিচাৰিব বাৰ পৰা এটা গান। চ' বিনীতা বা আপুনি মোৰ কাৰণে আজি এটা গান গাব লাগিব। গাওক। উমাল abex গানটো কৰিছোঁ, গতিকে সেই উমাল abexৰো কিন্তু অলপমান গুণগুণাই দিব লাগিব, কিন্তু এতিয়া নহয়, পাছত বেছিকৈ কামোৰ নিদিওঁ, অলপ গুণগুণাই দিয়ক। ঠিক আছে। সপোনদাৰ এটি গীত আছে তোমাৰ কথা, সেই গীতটো অকণমান গাই দিছোঁ। তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকোতে লাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে। থেংক ইউ বা, থেংক ইউ। চ' নাও লেটছ ষ্টাৰ্ট গেমটো আৰম্ভ কৰোঁ। আমি এয়াৰপৰ্ট কানেক্ট কৰি লৈছোঁ, ফুল ভলিউমত আছে। মোক দেখাই দিব গানটো। চেলেং কোড। চ' ল'লোঁ ফুল ভলিউমত দিয়ক। কিবা শুনিছানে? হৈ যাব। ৰেডি? চৰাই, চোলা, চুঙা। চুঙা চাই সোপা। মই পাৰিলোঁ, চ' মই 1 পইণ্ট। বন্ধ কৰে। নাও আপোনাৰ টাৰ্ণ এবাৰ। গান লগাই থৈ দিছোঁ, গান শুনিছোঁ। ৰেডি? আপুনি আছে বইফালে। হ'ল। বিয়া ঘৰ।
পিয়াহৰ পিয়াহৰ কাণটো খোলক বিহাৰৰ বিহাৰীয়ে বিলাহী বিলালে ইমান ডাঙৰ নোৱাৰিলে চ' আপুনি 0 এণ্ড মই 1 পইণ্ট চ' নেক্সট মোৰ টাৰ্ণ ঔটেঙা ঔটেঙা অ নি ৰিল অনিল অ তাৰপিছত নেল কি নীল অধিক অকণি কি অনিলৰ পাছত অতি 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 বুজি পোৱা নাই অধিক অধিক মাছত বগলী কণা চ' মই পালোঁ 2 points বাৰ এতিয়ালৈ 0 হৈ আছে চ' বা নেক্সট আপোনাৰ লগ যেনেকৈ নহওক মই পাৰিলোঁ কিন্তু আপোনাৰ হা ৰ'ব মই লগাই আছোঁ গান এটা শুনিছে এন্দুৰক সেন্দুৰ পিন্ধোৱা হ'ল এন্দুৰ 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 এন্দুৰটো বুজিছোঁ তাৰপিছত দেখোন ফুট পিন্ধোৱা সেন্দুৰ পিন্ধোৱা কি হ'ব ফুলটো কি হ'ব কওক এতিয়া ফুলটো কি হ'ব সেন্দুৰ পিন্ধোৱা তুমি সেন্দুৰ পিন্ধোৱা আগৰটো কওক সেন্দুৰ ফাৰ্ষ্টটো কি আছিলে সেন্দুৰ এন্দুৰ এইটো এন্দুৰ এইটো সেন্দুৰ পিন্ধোৱা এন্দুৰ সেন্দুৰ এন্দুৰ
এন্দুৰ তিনিটা শব্দ তিনিটা আছে। ফাৰ্ষ্ট এন্দুৰ 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 সেন্দুৰ সেন্দুৰ ছেকেণ্ডটো হয় ছেকেণ্ড সেন্দুৰ ছেকেণ্ড এন্দুৰ সেন্দুৰ পিন্ধোৱা এন্দুৰ এন্দুৰ হৈছে হৈছে এন্দুৰ সেন্দুৰ পিন্ধোৱা বাৰু ঠিক আছে বাৰু ঠিক আছে ইমান টান টানিছা মই চব জনা দিছোঁ বায়ে হেৰি হ'ল ক'লে কিন্তু এটা শব্দ নাই তথাপিতো বাক মই আজি দি দিছোঁ যিহেতু বাক মোৰ আজি গেষ্ট চ' বাৰ 1 পইণ্ট এণ্ড মোৰ 2 পইণ্ট চ' মোৰ আৰু এটা আছে বাৰ আৰু কেইটা আছে আপোনাৰ আৰু এটা আছে মোৰ এটা চ' আপুনি এবাৰ মোক সোধক এবাৰ বহুত ইজি এটা দিম দিয়ক মই গম পাই গ'লোঁ এনেকৈ দিওঁতে গম পাই গ'লোঁ চুঙা চাই হ'বা মই দেখিছা কিমান মোৰ IQ পাৱাৰটো আছে চ' মই 3 পইণ্ট পাই গ'লোঁ আৰু বাৰ লাষ্ট এটা আছে চ' বা নেক্সট এতিয়া মই কি দিম বাৰু ভাবিছোঁ ৰ'ব এটা বহুত ইজি এটা দিম আপুনি মোক ইজি দিলে কি দিওঁ এবাৰ আপোনাৰ টাৰ্ণ বাই মোক একচুৱেলি দিলে বাট মই বাৰ গোটেইকেইটা গেছ কৰিব বুলি গোটেই বাক মই এটা বহুত সহজ দিম ৰেডি মানে বাংলা হওক হাতী হাত 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 গ'ল হাত দীঘল অঁ ক্লেপ চ' বাৰ হ'ল 2 পইণ্ট এণ্ড মোৰ হ'ল 3 পইণ্ট চ' মই জিকিলোঁ মই আই এম দ্য উইনাৰ চ' বাৰ কাৰণে এটা পানিছমেণ্ট আছে পানিছমেণ্টটো মই অলপ পিছত দিম আমি আৰু এটা বুদ্ধি মনত খেলালে চ' আমি এটা প্ৰেংক কল কৰিম একচুৱেলি বাৰ লগত আজি মই বহুত গেম চেম খেলা হ'ল ন চ' ভাবিলোঁ লগত আৰু এটা মই এড কৰি দিওঁ প্ৰেংক কল এটা কৰিম আৰু সেই প্ৰেংক কলটো কৰিম ধ্ৰুৱ কাশ্যপক যিহেতু গানটোত ধ্ৰুৱ আৰু মই দুটা আছিলোঁ গতিকে সেই ধ্ৰুৱক আজি এটা আননোন নাম্বাৰ বাৰ বেলেগ এটা নম্বৰৰ পৰা ধ্ৰুৱলৈ প্ৰেংক কল কৰিম চাওঁ সি ধৰিব পাৰে নোৱাৰে হেল্ল' ধ্ৰুৱ নেকি হয় ক'ত আছে বাৰু আপুনি মই বৰ্তমান এই কুসুমতলাতে আছিলোঁ তুমি কিয় এনেকুৱা তুমি কিয় এনেকুৱা কোৱাচোন বা তোমাক মই এষাৰ মাত দিলোঁ তুমি লগে লগে গমেই পাই গ'লা তেৰিকা দেই গম পালা মোৰ মাতটো মানে মই তেনেকৈ গম পাই গ'লোঁ আৰু চালে হেল্ল' ক'ব নাপালোঁ তুমি গমেই পাই গ'লা অঁ সঁচাই কোৱা নাই কেনেকৈ গম পালা এই গম পাই যাওঁ মই ভইচটো যাৰ লগত মানে অলপ টান্সটো থাকে ন ভইচটো মোক মানে হেৰি থাকে কি কয় কাণত মানে গম পাওঁ আৰু ইছ ৰাম দেই মই অকণমান সেইকাৰণে দুবাৰ যে সুধি দিলোঁ ন দুবাৰ সুধোতে মই সেইকাৰণে সুধি লৈছোঁ মই ভাবিলোঁ তোমাক অকণমান আজি পকাওঁ বুলি তেৰিকা ক'ত আছা ইয়াতে ঘৰতে আচ্ছা
এতিয়া আপোনাক যিহেতু মই কৈছিলোঁ আপোনাৰ উমাল আবেগ যিটো আমি গান কৰিছোঁ সেইটো অকণমান কেইফাঁকিমান গুণগুণাই দিয়ক বুলি গতিকে কাইণ্ডলি আপুনি কেইফাঁকিমান গুণগুণাই দিলে ভাল পাম ঠিক আছে অ'কে আবেগৰ ঢৌতুলিৰে উদাসী মনৰ চিনাকি সপোন তেজাল হেঁপাহে সাৱতি ডুবাওঁতে অনুভৱৰ মিঠা বঢ়িয়া খুব ধুনীয়া গান এটা চ' সকলোৱে আকৌ এবাৰ চাব বুলি আশা ৰাখিলোঁ মই লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে থেংক ইউ ছ' মাছ বা আপুনি আজি মোৰ ব্লগত কোঅপাৰেট কৰাৰ বাবে আগলৈ আকৌ আপোনাৰ লগত আৰু কাম কৰাৰ আশা ৰাখিলোঁ ধুনীয়া ধুনীয়া কাম কৰি যাওক তাৰ বাবে বহুত বহুত আপোনালৈ শুভেচ্ছা থাকিলে থেংক ইউ আৰু চ' আজিলৈ ইমানেই আকৌ এটা নতুন ব্লগত লগ পাম থেংক ইউ ছ' মাছ যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেখেতসকলে গৈ পেলাই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো মানে দবাবলৈ নাপাহৰিব চ' ডেট আপোনালোকে যাতে মই যেতিয়াই নতুন ভিডিঅ' দিওঁ গতিকে আপডেট হৈ থাকক গতিকে থেংক ইউ ছ' মাছ